নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আজি এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বহুতে কনফিউজনত থাকে যে আফটাৰ গ্ৰেজুৱেশ্যন তেওঁলোকে কি কৰিব, আফটাৰ বেচেলৰ ডিগ্ৰী তেওঁলোকে কি কৰিব, BA, BSc বা BCom পঢ়াৰ পিছত তেওঁলোকে কি কৰিব। হয়, আজি সেইখিনি প্ৰশ্নৰ উত্তৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। কিছুমানে ভাবে D.EL.ED পঢ়িম, কিছুমানে B.Ed পঢ়িম আৰু কিছুমানে ভাবে PG কোৰ্চ কৰিম, পষ্ট গ্ৰেজুৱেট কোৰ্চ কৰিম। কিন্তু তেওঁলোকে কোনটো কোৰ্চ কৰিলে তেওঁলোকৰ প্ৰকৃতিত লাভ হ'ব সেইখিনি প্ৰশ্নৰ উত্তৰ আজি আপোনালোকৰ বাবে লৈ আহিম। লগতে একাডেমিক মাৰ্কছ কম আছে, B.Ed D.EL.ED পঢ়িলে ভাল হ'বনে, মাৰ্কছ কম থাকিলে B.Ed কৰিবনে, D.EL.ED কৰিব, যদি চাকৰি সোনকালে লাগে কি কৰিব, এই সকলোখিনি প্ৰশ্নৰ উত্তৰ আজি আপোনালোকৰ বাবে লৈ আহিছোঁ। যিখিনি মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইটো আপোনালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'। যিসকলে এইবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব, যিসকলে BA কমপ্লিট কৰি থৈছে বা BSc বা BCom কমপ্লিট কৰি থৈছে আৰু যিসকলক সোনকালে এটা চাকৰি লাগে তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ নাপাহৰিব। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ থাকিল, যিসকলে আমাৰ ভিডিঅ'টো চাই আছে বৰ্তমান তেওঁলোকলৈ এটা অনুৰোধ থাকিলে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'সমূহ পাই থাকিব, ন'টিফিকেশ্যনসমূহ পাই থাকিব আৰু লগতে বেল আইকনটো টিপি দিব। তেতিয়া আপোনালোকে ন'টিফিকেশ্যনসমূহ পাব আৰু লগতে আমিও অধিক আগ্ৰহে আপোনালোকৰ বাবে কামসমূহ কৰি যাব পাৰিম। বহুতো ভিউৱাৰ্ছ আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে, সেয়েহে আপোনালোকে অলপ ছাবস্ক্ৰাইব কৰি দিব, আমাক অলপ উৎসাহ দিব আৰু ভাল ভাল কাম কৰি যাবলৈ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম কথাটো হৈছে আফটাৰ গ্ৰেজুৱেশ্যন BA, BSc, BComৰ পিছত আপোনালোকে কি কৰিব। হয়, BA, BSc, BComৰ পিছত আপোনালোকে কি কৰিব, ইয়াৰ ভিতৰত আছে D.EL.ED, B.Ed, PG। যিসকলে এইকেইটা কোৰ্চক লৈ কনফিউজন হৈ আছে তেওঁলোকে কি কৰিব, তেওঁলোকৰ আজি কনফিউজনটো মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ যদি LP স্কুলৰ শিক্ষক বা UP স্কুলৰ শিক্ষক হ'বলৈ মন আছে আৰু কম খৰচত আপোনালোকে কোৰ্চ কৰিব বিচাৰে তেতিয়া আপোনালোকে D.EL.ED কৰিব পাৰে। আৰু লগতে যদি আপোনালোকে D.EL.ED কৰে আপোনালোকৰ হাই ছেকেণ্ডেৰীত পাৰ্চেণ্টেজ মিনিমাম 70ৰ ওপৰত থাকিব লাগিব, তেতিয়াহে আপোনালোকে কম্পিটিশ্যনত নামিব পাৰিব, LP UPৰ কম্পিটিশ্যন। যদি আপোনালোকৰ পাৰ্চেণ্টেজ হাই ছেকেণ্ডেৰীত কম আছে তেতিয়া আপোনালোকে D.EL.ED কৰাটো ইমান ভাল নহ'ব, কিয়নো হায়াৰ ছেকেণ্ডেৰীত যথেষ্ট পাৰ্চেণ্টেজ লাগে। লগতে টেটত যি নিযুক্তি পাবলৈ LP UPৰ ক্ষেত্ৰত বহুত কম্পিটিশ্যন হয়, হায়েষ্ট কম্পিটিশ্যন হয় ইণ্ডিয়াৰ ভিতৰত। চ' আপোনালোকে D.EL.ED কৰাৰ ক্ষেত্ৰত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজৰ ওপৰত গুৰুত্ব দিব আৰু লগতে D.EL.ED যেতিয়া কৰিব D.EL.EDৰ পাৰ্চেণ্টেজৰ ওপৰতো গুৰুত্ব দিব। D.EL.EDটো আপোনালোকে 70 to 80% ওপৰত আনিবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকে D.EL.ED কৰিলে লাভ হ'ব। লগতে D.EL.EDটো কম খৰচী হয়, যিসকল অৰ্থনৈতিকভাৱে অলপ দুৰ্বল তেওঁলোকে D.EL.ED কৰিব পাৰে। তেওঁলোকে যদি চৰকাৰীত যদি D.EL.ED পায় তেতিয়া 2000ৰ ভিতৰত এডমিশ্যন হৈ যায় এটা ছেমিষ্টাৰৰ। যদি প্ৰাইভেটত D.EL.EDৰ এডমিশ্যন পায় তেতিয়া 20,000ৰ পৰা 35,000ৰ ভিতৰত আপোনালোকৰ এডমিশ্যন হৈ যাব এটা ইয়াৰত। পাৰিলে আপোনালোকে B.Ed কৰিবলৈ চেষ্টা কৰিব। B.Ed কৰিলে আপোনালোকে UP, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী এই তিনিওটা পৰ্যায়তে আপোনালোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু B.Edৰ কোৰ্চ ফিজটো অলপ বেছি হয়। যদি আপোনালোকে প্ৰাইভেটত এডমিশ্যন লয় তেতিয়া 50,000ৰ পৰা 1 লাখ পৰ্যন্ত এডমিশ্যন ফিজ হয়। যদি আপোনালোকে চৰকাৰীত ছিট পাবলৈ সক্ষম হয়, ভাল স্ক'ৰ কৰে যদি এণ্ট্ৰেঞ্চত, তেতিয়া আপোনালোকে 10,000ৰ পৰা 20,000ৰ ভিতৰত আপোনালোকৰ এডমিশ্যন ফিজ হয়, এটা ইয়াৰৰ কম খৰচা হয়। B.Ed কৰিলে আপোনালোকে যদি হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হ'ব পাৰে তেতিয়া হাইস্কুলত বিশেষ কম্পিটিশ্যন নাথাকে, হাইস্কুলত অলপ কম্পিটিশ্যনটো কম থাকে। কিন্তু হায়াৰ ছেকেণ্ডেৰী আৰু UP, LPৰ ক্ষেত্ৰত কম্পিটিশ্যনটো বহুত বেছি থাকে। চ' আপোনালোকে B.Ed কৰিলে হাইস্কুলৰ বাবে অলপ কম্পিটিশ্যন কম আছে। তথাপিও ধৰিব নোৱাৰি অনাগত দিনত হাইস্কুলতো B.Ed কৰিলেও বহুত কম্পিটিশ্যন হোৱাৰ সম্ভাৱনা আছে, যিহেতু বৰ্তমান সময়ত যিসমূহ কেণ্ডিডেট আছে তেওঁলোকৰ যথেষ্ট একাডেমিক মাৰ্ক বেছি। চ' লাহে লাহে কম্পিটিশ্যন বাঢ়ি গৈ আছে। চ' আপোনালোকে B.Ed বা D.EL.ED কৰিলে B.Ed D.EL.ED পাৰ্চেণ্টেজৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিয়া প্ৰয়োজন। যিমান পাৰে আপোনালোকে বেছিকৈ পাৰ্চেণ্টেজ উঠাবলৈ চেষ্টা কৰিব, এটা নিযুক্তি প্ৰক্ৰিয়াত আপোনালোকে সফলতা লাভ কৰিব পাৰিব। এটা কথা ঠিক যে D.EL.ED বা B.Ed কৰিলে আপোনালোকে আফটাৰ গ্ৰেজুৱেশ্যন যদি টেট উত্তীৰ্ণ হ'ব পাৰে তেতিয়া আপোনালোকে অতি সোনকালে এটা চাকৰি পাবলৈ সক্ষম হ'ব। গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ 2 বছৰ বা 3 বছৰৰ পিছত আপোনালোকে যদি টেটত উত্তীৰ্ণ হ'ব পাৰে, C.TET বা আছাম টেটত যদি উত্তীৰ্ণ হ'ব পাৰে তেতিয়া আপোনালোকে অতি সোনকালে এটা চাকৰি পাবলৈ সক্ষম হ'ব। কিন্তু আপোনালোকে টেট পাছ কৰিব নে নকৰিব, আপোনালোকে নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হ'ব নে নহ'ব সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব।
সো যদি সোনকালে চাকৰি লাগে আপোনালোকে B.Ed বা D.EL.ED কৰিব পাৰে এতিয়া আহিছোঁ 3 নম্বৰ প্ৰশ্নটোলৈ D.EL.ED B.Ed or PG which is best D.EL.ED B.Ed or PG এই তিনিটাৰ ভিতৰত মোৰ ফালৰ পৰা ক'বলৈ গ'লে PG is best post graduation degree is best কাৰণ মেইন ডিগ্ৰীটো মেইন PG কোৰ্চ কৰিলে আপোনালোকৰ নলেজ হ'ব যথেষ্টখিনি নলেজ হ'ব আৰু মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত আপোনালোকৰ মাইণ্ড চেঞ্জ হৈ যাব আপোনালোকৰ পাৰ্চনেলিটি চেঞ্জ হৈ যাব বহুতখিনি আপোনালোকৰ সলনি হৈ যাব আপোনালোকে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ পিছত আপোনালোকে B.Ed কৰিব পাৰে তেতিয়া আপোনালোকে হায়াৰ ছেকেণ্ডেৰী টিচাৰৰ নিযুক্তিত অংশগ্ৰহণ কৰিব পাৰিব কলেজৰ টিচাৰ নিযুক্তিত অংশগ্ৰহণ কৰিব পাৰিব নেট দিব পাৰিব স্লেট দিব পাৰিব PhD কৰিব পাৰিব আৰু এটা যথেষ্ট বহল এটা পৰিসৰ পাব আৰু যথেষ্টখিনি নলেজ হ'ব PG কৰিলে সো আপোনালোকে যদি পাৰে যদি নলেজৰ বাবে পঢ়িব বিচাৰে তেতিয়া আপোনালোকে PG কোৰ্চ কৰিব যদি ডাঙৰ কিবা এটা বিচাৰে তেতিয়া PG কোৰ্চ কৰিব যদি সোনকালে চাকৰি লাগে তেতিয়া B.Ed কৰিব যদি অকল আপুনি হায়াৰ ছেকেণ্ডেৰী এজন শিক্ষক হ'ব বিচাৰে অতি সোনকালে এটা আপোনালোকক চাকৰিৰ প্ৰয়োজন আছে তেতিয়া B.Ed বা D.EL.ED কৰিব যদি আপোনালোকক কিছু পলমকৈ হ'লে যদি ভাল চাকৰি লাগে বা কলেজত বা অন্যান্য ভাল ডিপাৰ্টমেণ্টত বা ভাল কম্পিটিটিভ এক্সামৰ বাবে যদি আপুনি প্ৰিপেয়াৰ কৰি আছে যদি আপোনাক নলেজ লাগে যথেষ্টখিনি নলেজ লাগে তেতিয়া আপুনি PG কোৰ্চ কৰিব পাৰে সো গোটেইখিনিয়ে ভাল D.EL.EDও ভাল B.Edও ভাল PGও ভাল সকলোখিনিয়ে ভাল সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব আপোনালোকে বিষয়বোৰ ভালকৈ নিজৰ মাজতে চালি জাৰি চাই সিদ্ধান্তবোৰ গ্ৰহণ কৰিব কিন্তু নলেজৰ ক্ষেত্ৰত PG ইজ বেষ্ট যথেষ্টখিনি নলেজ হ'ব আপোনালোকৰ সকলো ফালৰ পৰা আপোনালোকৰ চেঞ্জ আহিব আপোনালোকে এটা বহল পৰিসৰত সোমাই যাব আপোনালোকে এটা ভাল পৰ্যায়ত উপনীত হ'ব যদি আপোনালোকে PG কোৰ্চ কৰি লয় আহিছোঁ আমি চতুৰ্থ প্ৰশ্নটো হৈছে একাডেমিক মাৰ্কছ কম B.Ed D.EL.ED পঢ়িলে ভাল হ'বনে হয় একাডেমিক মাৰ্কছ কম হ'লেও B.Ed D.EL.ED পঢ়িলে ভাল হ'ব যদি আপুনি কষ্ট কৰিলে আপোনালোকে ফল পাব যদি আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত 50% নাই যদি হায়াৰ ছেকেণ্ডেৰীত 50তকৈ ওপৰত আছে কিন্তু বেছি পাৰ্চেণ্টেজ নাই তেতিয়া আপোনালোকে SOS দিব পাৰে বৰ্তমান আছাম ষ্টেট অ'পেন স্কুলৰ তৰফৰ পৰা আপোনালোকে SOS দি ভাল মাৰ্কছ উঠাব পাৰে তেতিয়া আপোনালোকৰ আৰু লগতে যেতিয়া আপুনি D.EL.ED কৰিব D.EL.ED কৰোঁতে আপুনি D.EL.EDৰ পাৰ্চেণ্টেজৰ ওপৰত গুৰুত্ব দিব D.EL.EDত যাতে 80মান পাৰ্চেণ্টেজ আহে ঠিক সেইদৰে টেট পৰীক্ষাত বহুতো আপোনালোকে টেটত যথেষ্টখিনি মাৰ্ক আনিবলৈ চেষ্টা কৰিব টেটত 80% 70% তেনেকৈ স্ক'ৰ কৰিব চেষ্টা কৰিব তেতিয়া আপোনালোকৰ একাডেমিক মাৰ্কছ কম হ'লেও কোনো প্ৰভাৱ নপৰিব তেতিয়া আপোনালোকে নিযুক্তি পাবলৈ সক্ষম হ'ব একাডেমিক মাৰ্কছ কম আছে বুলি আপোনালোকে D.EL.ED নকৰিব B.Ed নকৰিব সেইটো নহয় যদি আপোনাৰ 50% আছে আপুনি D.EL.ED B.Ed কৰক আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত মাৰ্ক ইনক্ৰিজ কৰাৰ অপশ্যন আছে SOS আছে আছাম ষ্টেট অ'পেন স্কুল তাত ইম্প্ৰুভ দি আপোনালোকে ভাল পাৰ্চেণ্টেজ গোটাব পাৰিব সেয়েহে পাৰ্চেণ্টেজ কম আছে বুলি আপোনালোকে ৰখি নাযাব আপোনালোকে যদি মন আছে এজন শিক্ষক হোৱাৰ সপোন আছে আপোনালোকে আপোনাৰ সপোন পূৰণ কৰিব পাৰিব নাথিং ইজ ইম্পচিবল ঠিক সেইদৰে আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত পাৰ্চেণ্টেজ কম আছে 50ৰ তলত আছে বা ডিগ্ৰীত পাৰ্চেণ্টেজ 50ৰ ওপৰত আছে বা ডিগ্ৰীত পাৰ্চেণ্টেজ কম আছে আৰু মাষ্টাৰ ডিগ্ৰীত পাৰ্চেণ্টেজ 50ৰ ওপৰত আছে আপোনালোকে তেতিয়া B.Ed কৰিব পাৰিব নাই আপোনাৰ যদি হায়াৰ ছেকেণ্ডেৰীত পাৰ্চেণ্টেজ 50ৰ তলত আছে ডিগ্ৰীত পাৰ্চেণ্টেজ 50ৰ তলত আছে যদি আপোনাৰ মাষ্টাৰ ডিগ্ৰীত 50ৰ ওপৰত পাৰ্চেণ্টেজ আছে তেতিয়া আপুনি B.Ed কৰিব পাৰিব হায়াৰ ছেকেণ্ডেৰীত মাৰ্ক কম থাকিলে আপোনালোকৰ চিন্তা নাই আপোনালোকে SOS আছাম ষ্টেট অ'পেন স্কুলৰ পৰা আপোনালোকে ইম্প্ৰুভমেণ্ট দিব পাৰিব SOS পৰীক্ষা দিলে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ আহি যাব ঠিক সেইদৰে আপোনালোকে গ্ৰেজুৱেশ্যনত মাৰ্কছ কম থাকিলে বিশেষ চিন্তা নাই 50 তলত থাকিলে বিশেষ চিন্তা নাই কিয়নো মাষ্টাৰ ডিগ্ৰী কৰি ল'ব আপুনি মাষ্টাৰ ডিগ্ৰীত আপোনাৰ 50% থাকিলে আপুনি B.Ed কৰিব পাৰিব তেতিয়া তাৰ উপৰি আপোনালোকে যেতিয়া নিযুক্তি পৰীক্ষা হ'ব যেতিয়া টেট হ'ব টেটত আপোনালোকে ভাল স্ক'ৰ কৰিব আৰু B.Ed পঢ়ি থাকোঁতে B.Edতো ভাল স্ক'ৰ কৰিব চেষ্টা কৰিব তেতিয়া আপোনালোকৰ কোনো প্ৰব্লেম নহয় আপোনাৰ এজন শিক্ষক হোৱাৰ সপোন আছে আপোনাৰ সপোন পূৰণ হ'ব সেয়া পাৰ্চেণ্টেজ কম থাকিলেও বিশেষ প্ৰব্লেম নাই কিয়নো যদি আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত পাৰ্চেণ্টেজ কম আছে আপুনি SOS দিয়ক যদি ডিগ্ৰীত পাৰ্চেণ্টেজ কম আছে 50 তলত আছে আপুনি মাষ্টাৰ ডিগ্ৰীত আপোনাৰ পাৰ্চেণ্টেজ ভাল হ'লে আপুনি B.Ed কৰিব পাৰিব মাষ্টাৰ ডিগ্ৰী যদি আপোনাৰ 60% আছে আপুনি B.Ed কৰিব পাৰিব আৰু যেতিয়া B.Ed কৰিব B.Ed কৰোঁতে আপুনি ভাল পাৰ্চেণ্টেজ উঠাবলৈ চেষ্টা কৰক তাৰ উপৰিও আপুনি যেতিয়া টেট পৰীক্ষা দিব টেটতো ভাল মাৰ্কছ উঠাবলৈ চেষ্টা কৰক কষ্ট কৰিলে ফল পাব আৰু নাথিং ইজ ইম্পচিবল
একো অসম্ভৱ নহয় আপোনালোকে মাথো কৰ্ম কৰি যাওক আপোনাৰ যদি এজন শিক্ষক হোৱাৰ সপোন আছে আপোনাৰ সপোন পূৰণ হ'ব এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কিছু গুৰুত্বপূৰ্ণ কথা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাব আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই কথাখিনি গম পায় এই কথাখিনি জানি তেওঁলোকে উপকৃত হয় যাতে তেওঁলোকৰ শিক্ষক হোৱাৰ যিটো সপোন আছে সেই সপোনটো যাতে থমকি নৰয় তাৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ